নমস্কাৰ আপোনালোকে চাই আছে অন্য মই বাহুল ইছলাম। এই মুহূৰ্তত দিবলৈ ওলাইছে ডাঙৰ খবৰ। মিয়া মুছলমানক কেন্দ্ৰ কৰি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আজি এক বিশেষ মত পোৱা কৰিছে। তেওঁ কৈছে যে দিনে দিনে ইমানেই বৃদ্ধি পাবলৈ ধৰিছে মিয়া মুছলমানৰ জনসংখ্যা যে মাজুলীৰ দৰে এটা জিলাত 1% বৃদ্ধি পাইছে মিয়া মুছলমানৰ জনসংখ্যা। সেয়া যদি অসমত এনেদৰে বৃদ্ধি পাবলৈ ধৰে মিয়া মুছলমানৰ জনসংখ্যা, তেন্তে অসমত এক ডাঙৰ সমস্যা হ'ব বুলি এক বিশেষ মত পোৱা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। তেওঁ কৈছে যে অসমত দিনে দিনে ইমানেই বৃদ্ধি পাবলৈ ধৰিছে যে মিয়া মুছলমানৰ জনসংখ্যা মাজুলীৰ দৰে এটা জিলাত 1% বৃদ্ধি পাইছে মিয়া মুছলমানৰ জনসংখ্যা, আৰু অসমত অসমীয়াৰ দৰে এক বৃহৎ জনগোষ্ঠীলৈ ৰূপান্তৰিত হৈ পৰিব মিয়া মুছলমান। সেয়ে এইটো এটা চিন্তাৰ বিষয় বুলি এক বিশেষ মত পোৱা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। এই মুহূৰ্তত দিবলৈ ওলাইছে ডাঙৰ খবৰ। মিয়া মুছলমানক কেন্দ্ৰ কৰি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা এক বিশেষ মত পোৱা কৰিছে। তেওঁ কৈছে যে বৰ্তমান সময়ত ইমানেই বৃদ্ধি পাবলৈ ধৰিছে মিয়া মুছলমানৰ জনসংখ্যা যে বৰ্তমান সময়ত 38% বৃদ্ধি হৈছে মিয়া মুছলমানৰ জনসংখ্যা, আৰু যদি এনেদৰে বৃদ্ধি পাবলৈ ধৰে মিয়া মুছলমানৰ জনসংখ্যা, তেন্তে অসমত এটা সময় আহিব য'ত অসমত এক বৃহৎ জনগোষ্ঠীলৈ ৰূপান্তৰিত হ'ব মিয়া মুছলমান, আৰু তেতিয়া অসমত অসমীয়াসকলে এক সংখ্যালঘুলৈ ৰূপান্তৰিত হ'ব বুলি এক বিশেষ মত পোৱা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। সেয়ে ইমানেই বৃদ্ধি পাবলৈ ধৰিছে যে মাজুলীৰ দৰে এটা জিলাত 1% বৃদ্ধি পাইছে মিয়া মুছলমানৰ জনসংখ্যা, আৰু এইটো এটা চিন্তাৰ বিষয় বুলি এক বিশেষ মত পোৱা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। এই মুহূৰ্তত দিবলৈ ওলাইছে এটা ব্ৰেকিং নিউজ। অসমত মিয়া মুছলমানক কেন্দ্ৰ কৰি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা এক ডাঙৰ বিস্ফোৰক মত পোৱা গৈছে। তেওঁ কৈছে যে দিনে দিনে ইমানেই বৃদ্ধি পাবলৈ ধৰিছে মিয়া মুছলমানৰ জনসংখ্যা যে য'ত এটা সময় আহিব য'ত অসমত এক বৃহৎ জনগোষ্ঠীলৈ ৰূপান্তৰিত হ'ব মিয়া মুছলমান, আৰু তেতিয়া অসমত এক অসমীয়াসকলে সংখ্যালঘুলৈ ৰূপান্তৰিত হ'ব বুলি এক বিশেষ মত পোৱা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। সেয়ে বৰ্তমান সময়ত মাজুলীৰ দৰে এটা জিলাত 1% বৃদ্ধি পাইছে মিয়া মুছলমানৰ জনসংখ্যা। সেয়ে এইটো এটা চিন্তাৰ বিষয় বুলি এক বিশেষ মত পোৱা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, আৰু ইয়াৰ বাবে এক বিশেষ ব্যৱস্থা কৰিব বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা এক বিশেষ মত পোৱা কৰিছে। আৰু যদি এনেদৰে বৃদ্ধি পাবলৈ ধৰে মিয়া মুছলমানৰ জনসংখ্যা, তেন্তে অসমত এক ডাঙৰ সমস্যা হ'ব বুলি এক বিশেষ মত পোৱা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। আৰু ইয়াৰ পৰা কেনেকৈ অসমীয়া লোকসকলক পৰিত্ৰাণ কৰিব পাৰে আৰু কেনেকৈ মিয়া মুছলমানৰ পৰা অসমীয়া লোকসকলক বচাব পাৰে, তেনে এক বিশেষ ব্যৱস্থা কৰিব ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। তেনে এক বিশেষ মত পোৱা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। তেওঁ কৈছে যে ইমানেই বৃদ্ধি পাবলৈ ধৰিছে মিয়া মুছলমানৰ জনসংখ্যা যে অসমত 38% বৃদ্ধি হৈছে মিয়া মুছলমানৰ জনসংখ্যা, আৰু যদি এনেদৰে বৃদ্ধি পাবলৈ ধৰে মিয়া মুছলমানৰ জনসংখ্যা, তেন্তে অসমত এটা সময় আহিব য'ত এক বৃহৎ জনগোষ্ঠীলৈ ৰূপান্তৰিত হ'ব মিয়া মুছলমান, আৰু তেতিয়া অসমতেই অসমীয়াসকলে এক সংখ্যালঘুলৈ ৰূপান্তৰিত হ'ব বুলি এক বিশেষ মত পোৱা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। আৰু বৰ্তমান সময়ত মাজুলীৰ দৰে এটা জিলাত 1% বৃদ্ধি হৈছে মিয়া মুছলমানৰ জনসংখ্যা। সেয়ে এইটো এটা চিন্তাৰ বিষয় বুলি এক বিশেষ মত পোৱা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। সেয়ে আপোনালোকে যিমান পাৰে এই ভিডিঅ'টো ইমান শ্বেয়াৰ কৰিব আৰু আমাৰ পেজটো ফ'ল' কৰিব। ধন্যবাদ।